সুপ্ৰভাত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি এই আলোচনাত মই তোমালোকৰ ওচৰলৈ লৈ আনিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পচনভিত্তিক পাঠ্যক্ৰমৰ CBCSৰ অসমীয়া সন্মান বিষয়ৰ দ্বিতীয় ষান্মাসিকৰ C3 কাকতখনৰ নাম হৈছে ভাষা বিজ্ঞানৰ পৰিচয়। C3 ভাষা বিজ্ঞানৰ পৰিচয় কাকতখনৰ 2022 বৰ্ষৰ জুন জুলাইত অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্নসমূহ লৈ আহিছোঁ। উক্ত কাকতখন সৰ্বমুঠ 80 নম্বৰৰ আৰু 5 মাৰ্ক হৈছে 32 নম্বৰৰ। এই আলোচনাত মই তোমালোকলৈ প্ৰশ্নসমূহ আগবঢ়াম আৰু ইয়াৰ পিছৰ আলোচনাত মই তোমালোকলৈ লৈ আহিম এই প্ৰশ্নসমূহৰ উত্তৰসমূহ। C3 ভাষা বিজ্ঞান পৰিচয়ৰ 2022 বৰ্ষৰ প্ৰশ্ন কাকতখনিত সৰ্বমুঠ 6টা প্ৰশ্ন আছে। ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে 15 নম্বৰীয়া। প্ৰথম প্ৰশ্নত দুটা প্ৰশ্ন আছে, কোনোবা এটা কৰিলেই হ'ব। তোমালোকে লিখি লোৱা। 1 নম্বৰ ক, ভাষাৰ মৌলিক উপাদান কেইটা আৰু কি কি? উপাদানসমূহৰ বিষয়ে আলোচনা কৰা। 1+2+12+15। অথবা উক্ত প্ৰশ্নটোৰ যদি তোমালোকে কৰিব নিবিচাৰা তেনেহ'লে খ প্ৰশ্নটো কৰিব পাৰিবা। খ প্ৰশ্নটো হৈছে চমুটোকা লিখা যিকোনো তিনিটাৰ। 5 নম্বৰকৈ আছে 5 × 3 = 15। চমুটোকা লিখিবলৈ আহিছে 1 সামাজিক উপভাষা, 2 সংযোগী ভাষা, 3 নৃগোষ্ঠীয় উপভাষা, 4 পিজিন। 1 নম্বৰ প্ৰশ্নটো মই আকৌ এবাৰ কৈ গৈছোঁ। 15 নম্বৰৰ প্ৰশ্ন ক, ভাষাৰ মৌলিক উপাদান কেইটা আৰু কি কি? উপাদানসমূহৰ বিষয়ে আলোচনা কৰা। অথবা খ চমুটোকা লিখা যিকোনো তিনিটা সামাজিক উপভাষা, সংযোগী ভাষা, নৃগোষ্ঠীয় উপভাষা, পিজিন। ইয়াৰ যিকোনো তিনিটা কৰিলে হ'ব। দ্বিতীয় অধ্যায়ৰ 2 নম্বৰ প্ৰশ্নটো হৈছে 2 নম্বৰ প্ৰশ্নটো 15 নম্বৰ। ইয়াতো দুটা প্ৰশ্ন আছে, তোমালোকে যিকোনো এটা কৰিলে হ'ব। 2 নম্বৰ ক, তুলনামূলক ভাষা বিজ্ঞান কাক বোলে? ভাষাসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক নিৰ্ণয়ৰ ক্ষেত্ৰত তুলনামূলক ভাষা বিজ্ঞানে কেনেদৰে সহায় কৰে? উদাহৰণসহ আলোচনা কৰা। 3+12 15 নম্বৰ। তুলনামূলক ভাষা বিজ্ঞান কাক বোলে? ইয়াত 3 নম্বৰ আছে। আৰু ভাষাসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক নিৰ্ণয়ৰ ক্ষেত্ৰত তুলনামূলক ভাষা বিজ্ঞানে কেনেদৰে সহায় কৰে? উদাহৰণসহ আলোচনা কৰা। ইয়াত 15 নম্বৰ আছে। মুঠ 3+12 15 নম্বৰ। অথবা খ প্ৰশ্নটো হৈছে বৰ্ণনাত্মক ভাষা বিজ্ঞান আৰু সমাজ ভাষা বিজ্ঞানৰ বৈশিষ্ট্য উল্লেখ কৰি এটি নিবন্ধ যুগুত কৰা। বৰ্ণনাত্মক ভাষা বিজ্ঞান আৰু সমাজ ভাষা বিজ্ঞানৰ বৈশিষ্ট্য উল্লেখ কৰি এটি নিবন্ধ যুগুত কৰা। ইয়াত 15 নম্বৰ আছে। তৃতীয় অধ্যায়ৰ 3 নম্বৰ প্ৰশ্নটো হৈছে ক, ধ্বনি বিজ্ঞান কাক বোলে? ধ্বনি বিজ্ঞান কেই প্ৰকাৰৰ আৰু কি কি? ধ্বনি বিজ্ঞানৰ যিকোনো দুটা শাখাৰ বিষয়ে আলোচনা কৰা। 2+1+3+8=14। প্ৰশ্নটো আকৌ এবাৰ কৈ গৈছোঁ। 3 নম্বৰ ক, ধ্বনি বিজ্ঞান কাক বোলে? ধ্বনি বিজ্ঞান কেই প্ৰকাৰৰ আৰু কি কি? ধ্বনি বিজ্ঞানৰ যিকোনো দুটা শাখাৰ বিষয়ে আলোচনা কৰা। ধ্বনি বিজ্ঞান কাক বোলে 2 নম্বৰ আছে। ধ্বনি বিজ্ঞান কেই প্ৰকাৰৰ আৰু কি কি? 1 আৰু 3 আছে। আৰু ধ্বনি বিজ্ঞানৰ যিকোনো দুটা শাখাৰ বিষয়ে আলোচনা কৰিব কৈছে। ইয়াত 8 নম্বৰ আছে। সৰ্বমুঠ 14 নম্বৰ। অথবা খ, তলৰ যিকোনো দুটাৰ বিষয়ে লিখা। যিকোনো দুটাৰ বিষয়ে লিখিব দিছে। 7+7 14 আছে। তিনিটা আছে। তিনিটাৰ ভিতৰত যিকোনো দুটা লিখিলেই হ'ব। দুটা বিষয় লিখিলেই হ'ব। 1 ধ্বনি বিজ্ঞান আৰু ধ্বনিতত্ত্ব, 2 বাক্যতত্ত্ব আৰু 3 অৰ্থবিজ্ঞান। মই আকৌ এবাৰ কৈছোঁ 3 নম্বৰ অথবা প্ৰশ্নটো খটো ধ্বনি বিজ্ঞান আৰু ধ্বনিতত্ত্ব, বাক্যতত্ত্ব, অৰ্থবিজ্ঞান এই তিনিটাৰ বিষয়ৰ যিকোনো দুটাৰ বিষয়ে লিখিব লাগিব। 7+7 14। 4 নম্বৰ প্ৰশ্নটো হৈছে বা তোমালোকৰ পাঠ্যক্ৰমৰ 4ৰ্থ অধ্যায়ৰ প্ৰশ্নটো হৈছে ভাষাৰ বৰ্গীকৰণ বুলিলে কি বুজা? বৰ্গীকৰণৰ পদ্ধতি কেইটাৰ নাম উল্লেখ কৰি যিকোনো এটা পদ্ধতিৰ বিষয়ে আলোচনা কৰা।
ইয়াত নম্বৰ আছে 2 যোগ 3 যোগ 10 যোগ মুঠ 15 মই আকৌবাৰ কৈ দিছোঁ 4 নম্বৰ ক প্ৰশ্নটো হৈছে ভাষাৰ বৰ্গীকৰণ কাক বোলে বা ভাষাৰ বৰ্গীকৰণ বুলিলে কি বুজায় 2 নম্বৰ আছে বৰ্গীকৰণৰ পদ্ধতি কেইটাৰ নাম উল্লেখ কৰি যিকোনো এটা পদ্ধতিৰ বিষয়ে আলোচনা কৰা বৰ্গীকৰণৰ পদ্ধতিসমূহ উল্লেখ কৰি 3 নম্বৰ পাবা আৰু এই পদ্ধতিসমূহ উল্লেখ কৰি যিকোনো এটা পদ্ধতিৰ বিষয়ে যদি তোমালোকে লিখিব লাগিব বহলাই লিখিব লাগিব তাত 10 নম্বৰ পাবা মুঠতে 2 যোগ 3 যোগ 10 সমান 15 4 নম্বৰ প্ৰশ্নত যেটো অথবা আছে অথবা প্ৰশ্নটো হৈছে খ চীন তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত অসমত প্ৰচলিত যিকোনো দুটা ভাষাৰ বৈশিষ্ট্য সামৰি এটি আলোচনা আগবঢ়োৱা চীন তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত অসমত প্ৰচলিত যিকোনো দুটা ভাষাৰ বৈশিষ্ট্য সামৰি এটি আলোচনা আগবঢ়োৱা 15 নম্বৰ আছে পঞ্চম অধ্যায়ৰ লগত জড়িত ভাষা বিজ্ঞান পৰিচয় কাকতখনৰ পঞ্চম অধ্যায়ৰ লগত জড়িত প্ৰশ্ন দুটি হৈছে ক আৰু খটো অথবা ক প্ৰশ্নটো হৈছে অসমত ভাষা চৰ্চাৰ ইতিহাস সম্পৰ্কে এটি আলোচনা যুগুত কৰা ইয়াত 16 নম্বৰ আছে অসমত ভাষা চৰ্চাৰ ইতিহাস সম্পৰ্কে এটি আলোচনা যুগুত কৰা ইয়াত 16 নম্বৰ আছে আৰু অথবা প্ৰশ্নটো হৈছে খ পাশ্চাত্যৰ ভাষা চৰ্চাত মিছনেৰীসকলৰ ভাষা চৰ্চাৰ ধাৰা আৰু নব্য বৈয়াকৰণিক ধাৰাৰ বিষয়ে আলোচনা কৰা 8 যোগ 8 সমান 16 নম্বৰ তোমালোকে আকৌ মন কৰিবা বা লিখি লোৱা পঞ্চম প্ৰশ্নটোৰ অথবা প্ৰশ্নটো খ পাশ্চাত্যৰ ভাষা চৰ্চাত মিছনেৰীসকলৰ ভাষা চৰ্চাৰ ধাৰা আৰু নব্য বৈয়াকৰণিক ধাৰাৰ বিষয়ে আলোচনা কৰা 8 যোগ 8 সমান 16 এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে সমূহ উত্তৰ দিয়াত মুঠতে 5টা প্ৰশ্নই আছে আৰু এই 5টা প্ৰশ্ন কৰিব লাগিব 1 পূৰণ 5 সমান 5 নম্বৰ প্ৰথম প্ৰশ্নটো হৈছে 1 নম্বৰীয়া প্ৰথম প্ৰশ্নটো হৈছে পাণিনিৰ অষ্টাধ্যায়ী ব্যাকৰণখনক মানৱ বুদ্ধিমত্তাৰ সৰ্বোৎকৃষ্ট নিদৰ্শন বুলি কোনে মন্তব্য কৰিছিল মই আকৌ এবাৰ পঢ়ি দিছোঁ তোমালোকে লিখি ল'বা পাণিনিৰ অষ্টাধ্যায়ী ব্যাকৰণখনক মানৱ বুদ্ধিমত্তাৰ সৰ্বোৎকৃষ্ট নিদৰ্শন বুলি কোনে মন্তব্য কৰিছিল খ তুলনামূলক ভাষা অধ্যয়নৰ বাটকটীয়া ব্যক্তিজনৰ নাম কি তুলনামূলক ভাষা অধ্যয়নৰ বাটকটীয়া ব্যক্তিজনৰ নাম কি সমূহ উত্তৰ দিয়াৰ 3 নম্বৰ প্ৰশ্নটো হৈছে গ অসমীয়াত লিখা অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণখনৰ নাম কি অসমীয়াত লিখা অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণখনৰ নাম কি ঘ প্ৰশ্নটো হৈছে অসমীয়া ধ্বনিতত্ত্ব সম্পৰ্কে লিখা প্ৰথম গ্ৰন্থখনৰ নাম কি ঘটো হৈছে অসমীয়া ধ্বনিতত্ত্ব সম্পৰ্কে লিখা প্ৰথম গ্ৰন্থখনৰ নাম কি আৰু আধুনিক ভাষা বিজ্ঞানৰ পৰিচয় গ্ৰন্থখনৰ লেখক কোন আধুনিক ভাষা বিজ্ঞানৰ পৰিচয় গ্ৰন্থখনৰ লেখক কি মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ আজিৰ এই আলোচনাত তোমালোকক মই দ্বিতীয় ষান্মাসিকৰ অসমীয়া সন্মান বিষয়ৰ দ্বিতীয় ষান্মাসিকৰ C3 কাকতখনৰ নাম হৈছে ভাষা বিজ্ঞান পৰিচয় তাৰ 2022 বৰ্ষৰ আৰু প্ৰশ্ন কাকতখন তোমালোকলৈ আগবঢ়ালোঁ মুঠ আছিলে 80 নম্বৰ আৰু 5 মাৰ্ক 32 নম্বৰ তাৰমানে তোমালোকে 80ৰ ভিতৰত 32 নম্বৰ পাবই লাগিব আৰু তোমালোকে লিখি ল'বা আৰু মোৰ এই পিছৰ যি আলোচনা আগবঢ়াম তোমালোকৰ বাবে যি পিছৰ আলোচনা আগবঢ়াম তাত মই উক্ত প্ৰশ্নসমূহৰ উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম গতিকে পিছৰ ভিডিঅ'টো পোৱালৈকে তোমালোকে বাট চাই ৰ'বা আৰু সকলোকে ধন্যবাদ জনাইছোঁ লগতে এটি অনুৰোধ কৰিছোঁ তোমালোকে মোৰ এই ইউটিউব চেনেলটো শ্বেয়াৰ ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰি দিবা ধন্যবাদ